গল সেবাৰ পৰা এটা নতুন আপডেট বহুতৰ কাৰণে এইটো ভাল পাইছে বহুতে ভালো পাইছে আৰু বহুতে বেয়াও পাইছে এইটো দেখি পিনে বহুতে অলপ মানে মনটো দুখো হৈছে আহি গল তোমালোকৰ মেট্ৰিকৰ প্ৰগ্ৰাম এইটো এছএছএলসি প্ৰেক্টিকেল এক্সামিনেশ্যনৰ প্ৰগ্ৰামখন হয় যোনটো হ'ব 2 ফেব্ৰুৱাৰী 2024 চনৰ 2 ফেব্ৰুৱাৰী শুক্ৰবাৰ দিনাখন মানে এইটো প্ৰেক্টিকেল হ'ব তোমালোকৰ কম্পিউটাৰ সায়েন্স যেনেকা মিউজিক হয় সেইখিনি তোমালোকৰ হ'ব প্ৰেক্টিকেলখিনি তাৰপিছত 3 তাৰিখে হ'ব গ্ৰামাৰ এইখিনি হ'ব তোমালোকৰ হেল্থ কেয়াৰ এইবোৰ হ'ব তোমালোকৰ আৰু অৰিজিনাল এতিয়া মেট্ৰিকৰ তোমালোকৰ প্ৰগ্ৰামখন চোৱা তলত মই নি গৈ আছো এইখন হৈছে মেট্ৰিকৰ প্ৰগ্ৰামখন তোমালোকৰ 16 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা মেট্ৰিক আৰম্ভণি হ'ব প্ৰথম দিনাখন তোমালোকৰ ইংলিছ আছে 9টা বজাৰ পৰা ধৰি 12টা বজালৈকে তাৰপিছত মিউজিক ডান্স উডক্ৰাফ্ট তাৰপিছত বেংগলী ইলেক্টিভ আৰু ভাটিবেলা হ'ব তোমালোকৰ মণিপুৰ সেইবোৰ তোমালোকৰ হ'ব ভাটিবেলা এইখিনি তোমালোকৰ কাৰণে দৰকাৰী নহয় বহুতৰ কাৰণে মই জানো তাৰপিছত হ'ব 24 ফেব্ৰুৱাৰী তাৰিখে সোশ্যাল সায়েন্স তোমালোকৰ হ'ব তোমালোকে মেইনখিনি নিজৰ যোনখিনি দৰকাৰী তোমালোকে যি সাবজেক্ট আছে সেইখিনি তোমালোকে লিখি লবা 20 ফেব্ৰুৱাৰী তোমালোকৰ 20 ফেব্ৰুৱাৰী 2024 চনৰ মঙ্গলবাৰ দিনাখন তোমালোকৰ সমাজ বিজ্ঞান পৰীক্ষা হ'ব তাৰপিছত 21 ফেব্ৰুৱাৰী তোমালোকৰ এই বেলেগ কিছুমান ইলেক্টিভ যোনখিনি আছে সেইখিনি হ'ব তাৰপিছত 23 তাৰিখে তোমালোকৰ এমআইএল আৰু অল্টি মানে এমআইএল আছে কিছু যাৰ এমআইএল আছে সিহঁতৰ এমআইএল হ'ব আৰু যাৰ অল্টি আছে সিহঁতৰ অল্টি হ'ব 23 ফেব্ৰুৱাৰী 2024 শুক্ৰবাৰ দিনাখন আৰু ফেব্ৰুৱাৰী 26 তাৰিখে তোমালোকৰ বিজ্ঞান হ'ব ভাটিবেলা কোন ধৰণৰ পৰীক্ষা এই পৰীক্ষা 9টা বজাৰ পৰা 12টা বজালৈকে হ'ব 27 তাৰিখে আছে বড়ো ভাষাটো আছে আৰু উইভিং এণ্ড টেছলিং ডিজাইনিং এইখিনি আছে তাৰপিছত 29 ফেব্ৰুৱাৰীত জেনাৰেল মেথামেটিক্স হ'ব তোমালোকৰ যোনখিনি সাবজেক্ট সেইখিনি তোমালোকে লিখি ল'বা 2 মাৰ্চত তোমালোকৰ হিন্দী আছে তাৰপিছত আৰু 4 তাৰিখে তোমালোকৰ যিসকলৰ জিঅ'গ্ৰাফি হিষ্টৰী সংস্কৃত এডভান্স মেথামেটিক্স আছে তেওঁলোকৰ 4 মাৰ্চত পৰীক্ষা হ'ব 4 মাৰ্চত পৰীক্ষা সকলোৰে শেষ হৈ যাব তোমালোকে যাৰ যিখিনি আছে তোমালোকে লিখি ল'বা নিজৰ সিলেবাসখন নিজৰ ৰুটিনখন আৰু মেট্ৰিকৰ সিলেবাস তোমালোকে পাইছাই যদি নাই পোৱা মোৰ চেনেলটো তোমালোকে পাই যাবা সকলো সিলেবাসখিনিও পাই যাবা কিমান নম্বৰ পাৰিবা কোনকেইটা সাবজেক্টৰ পৰা তোমালোকে নিজৰ সিলেবাসখন ভালদৰে লিখি ল'বা সিলেবাসখন লিখি ল'বা আৰু প্ৰগ্ৰামখনৰ মতে তোমালোকে এতিয়া পঢ়া আৰু ফটাফট মই গম পাইছোঁ যে বহুতৰ কাৰণে এইটো এটা বহুত ভালো পাইছে বহুতে দেখি পিনে পঢ়িবলৈ এটা পুৰা জোলাও কিছুমানে যাৰ পঢ়া নাই আৰু সিহঁতে অলপ দুখো পাইছে কিন্তু তোমালোকে চিন্তা নকৰিবা তোমালোকৰ দিন আছে এতিয়াও তোমালোকৰ এতিয়া সময় আছে তোমালোকে একদম পুৰা জোৰ জাৰ লগাই দিয়া নিজৰ পৰীক্ষাৰ সিলেবাসৰ মতে তোমালোকে পঢ়া আৰু তোমালোকে প্ৰগ্ৰামখন হয় সেৱাই এখন দিছে নটিফিকেশ্যন অফিচিয়েল নটিফিকেশ্যন হয় তোমালোকে মোৰ চেনেলটোৰ পৰা লিখি লোৱা ধুনীয়াকৈ আৰু যদি কিবা বুজি নাপা কমেণ্টত জনাবা যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাই থাকিবলৈ থেংক ইউ